নমস্কাৰ মই ৰক্তিম দাস লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকক জনাই দিম যে দৈনন্দিন জীৱনত মানুহে মানে এইটো বস্তু নহলে কাৰো নহয়। সাধাৰণতে মই পইচাৰ কথা কৈছো যে এই নোটবোৰ যে থাকে এই নোটবোৰ কেনেকৈ তৈয়াৰ কৰা হয়, পইচাৰ পেপাৰ কোড তৈয়াৰ কৰা হয়, আমাৰ দেশত পইচা বনোৱা মেচিন কোড আছে, বেয়া পইচা কি কৰে, আমাৰ হাতত সেই বনোৱা পইচাসমূহ কেনেকৈ আহে, গোটেই মই তোমালোকক এইটো জানিবলগীয়া ভিডিঅ'টো। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো চোৱা। মই গোটেই ডিটেইল তোমালোকক এই ভিডিঅ'টোৰ থ্ৰুদি তোমালোকক জনাই আছো। সো প্ৰথমতে কৈ দিওঁ যে তোমালোকক পইচা পেপাৰ কোড তৈয়াৰ কৰা হয় যে সমগ্ৰ পৃথিৱীৰ ভিতৰত মাত্ৰ 4খন দেশত পইচাৰ পেপাৰ তৈয়াৰ কৰা হয় আৰু সেই পেপাৰসমূহ তৈয়াৰ কৰিবলৈ আধুনিক মেচিন ব্যৱহাৰ কৰা হয়। আৰু সেই দেশসমূহ হৈছে আমেৰিকাৰ পৰ্টেল, ফ্ৰান্সৰ আৰ্যভিজিক, ছুইডেন, ৰুচিটেল পেপাৰ ফেব্ৰিক। সো এতিয়া তোমালোকক কৈ দিওঁ যে আমাৰ দেশত পইচা বনোৱা মেচিন ক'ত আছে। এমপিৰ দেৱাজ, মেচুৰ, চালকনিক, নাচিকত আছে। দেৱাজত 10 আৰু 50 টকীয়া নোটসমূহ তৈয়াৰ কৰা হয়। দেৱাজত এবছৰত 2050 কৰোৰ টকা এবছৰত তৈয়াৰ কৰা হয় আৰু মেচুৰত 2000 নোটসমূহ তৈয়াৰ কৰা হয়। তাৰ উপৰিও আমাৰ দেশত এটা পইচা বনোৱা পেপাৰ মিল্ক আছে আৰু 4টা বেংক নোট প্ৰেছ আছে। সো এতিয়া তোমালোকক কৈ দিওঁ যে পইচা কেনেদৰে বনোৱা হয়। বিদেশ আৰু ঔৰংগাবাদৰ পৰা অহা পেপাৰসমূহ প্ৰথমতে চেম্পটন মেচিনত ভৰোৱা হয়। চেম্পটন মেচিনৰ পিছত ইণ্টাবু মেচিনত ভৰোৱা হয়। তাৰ পিছত সেই পেপাৰসমূহত ভালদৰে নম্বৰ দিয়া হয় আৰু পেপাৰসমূহ ভালদৰে চোৱা হয়। তাৰ মাজত যদি বেয়া পেপাৰ ওলায় তেতিয়া সেই পেপাৰসমূহ আঁতৰ কৰি থোৱা হয়। সো এতিয়া তোমালোকৰ জানিবলগীয়া প্ৰশ্নটো হ'ল যে তোমালোকে যেতিয়া এখন বেয়া নোট এখন দেখা, তোমালোকৰ লগত হয়তো প্ৰায়ে দেখিছা, লগত থাকে, হয়তো কোনোবাই কাষত এনে পেলাই থৈ দিছে। সেই বেয়া নোটসমূহ কেনেদৰে ৰিচাইকেল কৰা হয়, মানে কেনেদৰে বনোৱা হয়। প্ৰথমতে তোমালোকক কৈ দিওঁ যে সেই বেংকসমূহ প্ৰথমতে বেংকত দিয়া হয় আৰু বেংকে সেই নোটসমূহ মুখ্য কাৰ্যালয়লৈ পঠিয়াই দিয়ে আৰু মুখ্য কাৰ্যালয়ত সেই নোটসমূহ ৰিচাৰ্জ কৰা হয় আৰু সেই ৰিচাৰ্জৰ ফলত একেটা নাম্বাৰ ইউজ কৰি সেই নোটসমূহ আৰু বনোৱা হয়। এতিয়া তোমালোকৰ মনত প্ৰশ্ন হ'ব যে আমি ডেইলি ইউজ কৰা পইচাসমূহ আমাৰ হাতত কেনেদৰে আহে। সো মই তোমালোকক কৈ দিওঁ যে আমাৰ সমগ্ৰ ভাৰতবৰ্ষত ৰিজাৰ্ভ বেংকৰ 18টা অফিচ আছে আৰু সেই 18টা অফিচ ক'ত আছে মই তোমালোকক কৈ দিছোঁ। সেই 18টা অফিচ ক্ৰমে আহমেদাবাদ, গুৱাহাটী, বেংগালুৰু, বেলাপুৰ, চেন্নাই, চণ্ডীগড়, ভোপাল, জয়পুৰ, কলকাতা, কানপুৰ, জম্মু, মুম্বাই, নাগপুৰ, পাটনা, ভুৱনেশ্বৰ আৰু লক্ষ্ণৌত আছে। সেই অফিচসমূহত ৰিজাৰ্ভ বেংকে সেই পইচাসমূহ পঠাই দিয়ে। প্ৰথমতে সেই অফিচসমূহত পঠাই দিয়ে। সমগ্ৰ ভাৰতত 18টা অফিচ আছে, মই তোমালোকক কৈ দিলোঁ ক'ত আছে। আৰু তাৰপিছত এই প্ৰচেছটো হোৱাৰ পিছত অফিচসমূহে আমাৰ হাতত পঠাই দিয়ে। তোমালোকক জনাই দিলোঁ যে পইচাৰ পেপাৰ কেনেদৰে তৈয়াৰ কৰা হয়, পইচা বনোৱা মেচিন আমাৰ ভাৰতবৰ্ষত ক'ত আছে আৰু পইচা আমাৰ হাতত কেনেদৰে আহে। গতিকে তোমালোকে যদি ভিডিঅ'টো ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে তলত মই কমেণ্ট কৰি আৰু ভালদৰে ভিডিঅ'ৰ থ্ৰুদি তোমালোকক মই জনাই দিব চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে গম পায় আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, কাৰণ মই ৰেগুলাৰ নতুন ইনফৰমেশ্যন ভিডিঅ' এই চেনেলত আপলোড কৰি থাকোঁ। ধন্যবাদ।